নমস্কাৰ জ্যোতি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এবাৰ দেখাব লৈছোঁ পাৱাৰ লুমৰ কটন কেঁচা পাত। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰি মোৰ নাম্বাৰ দিয়াই থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। এইযোৰ দেখাইছোঁ, হোৱাইটত দেখাই দিছোঁ। এইযোৰ দেখিছে নহয়, ওচৰৰ পৰা দেখাই দিছোঁ। কাপোৰ কোৱালিটিটো বহুত ভাল হয় এইখিনি কাপোৰৰ। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ ছাইড পটিকেইটা লগতে আছে। আৰু এইখন মেখেলাখন হ'ব, গৰমত পিন্ধিবলৈ যথেষ্ট আৰাম হ'ব এইখিনি কাপোৰ। এইখন মেখেলা আৰু লগত থাকিব এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিছৰ হাতত এটা ধুনীয়াকৈ এনেদৰে ডিজাইন কৰা থাকিব, দেখিছে নহয়। এয়া যদি আপোনালোকৰ ভাল লাগে সোনকালে মোৰ লগত যোগাযোগ কৰিব। আৰু কেইবাদিনো মই ভিডিঅ' দিয়াই নাই আপোনালোকৰ মাজলৈ, আজি সেইকাৰণে লৈ আহিছোঁ কেইযোৰমান কাপোৰ। এইযোৰ দেখিছে নহয়, কালাৰটো কিমান ধুনীয়া। এইখিনি কালাৰখিনি মানে ইমান ধুনীয়া আহিছে, দেখিছে নহয়, একদম লাইট কালাৰত আহিছে আৰু চিলভাৰ গুণাৰে কাম কৰা আছে গোটেই কাপোৰযোৰত। এইকেইটা হ'ব কাপোৰযোৰৰ ছাইড পটিকেইটা। আৰু কাপোৰযোৰ এনেকৈ মাজত গোটেইখিনি ঘনকৈ বুটা কৰা থাকিব। এইযোৰ কাপোৰযোৰ হ'ব আৰু এইখন মেখেলা হ'ব আৰু ব্লাউজৰ পিছত হাতত এটা পাৰি দিয়া থাকিব। আৰু এইযোৰ দেখাই দিছোঁ, এইযোৰ বগাত দেখাইছোঁ। বগাত যথেষ্ট আহিছে, আপোনালোকলৈ ভিডিঅ' দিব পৰা আগতেই কাপোৰ বহুতখিনি ওলায়ে গৈছে। এইযোৰ দেখাইছোঁ, বগাত আছে, দেখিছে নহয়। অলপ ফুলি দেখাই দিছোঁ। এইখন কাপোৰযোৰৰ চাদৰখন হ'ব। এইখন চাদৰৰ মাজত এনেদৰে বুটা কৰা থাকিব। এইকেইটা হ'ব ছাইড পটি। ছাইড পটিকেইটাতো সৰু সৰু মিনা কৰা আছে, দেখিছে নহয়, চিলভাৰ আৰু পিংক কালাৰ। এইখন থাকিব, এইখন হ'ব মেখেলাখন। এয়া যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব। আৰু এইযোৰ দেখাইছোঁ, এইযোৰ বগাতে দেখাই দিছোঁ। এইখিনি আপোনালোকে নিজেও পিন্ধিব পাৰিব আৰু গিফ্টৰ কাৰণেও ল'ব পাৰিব এইখিনি কাপোৰ। এইযোৰ খুলি দেখাইছোঁ। এইযোৰ অৰেঞ্জ আৰু চিলভাৰ, ৰেড আৰু চিলভাৰ ফুল কৰা আছে কাপোৰযোৰত। এইখন হ'ব চাদৰখন। চাদৰখন দেখিছে নহয়, ডাঙৰকৈ এপাহ ফুলৰ ডিজাইনত, গোলাপ ফুলৰ ডিজাইনত কৰা আছে। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ ছাইড পটিকেইটা হ'ব। এইকেইটা ছাইড পটি। আৰু এইখন মেখেলাখন হ'ব। এইখন মেখেলাখন ওচৰৰ পৰা দেখাই দিছোঁ। এইখন মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিছৰ হাতত এটা পাৰি দিয়া থাকিব এনেকৈ। আৰু এইটো দেখাই দিছোঁ, পিংকত দেখাই দিছোঁ। এইযোৰ দেখাই দিছোঁ পিংক। এইযোৰ দেখিছে নহয় কিমান ধুনীয়া। এইযোৰ খুলি নেদেখাওঁ, যদি ভাল লাগে আপোনালোকলৈ মই দেখাই দিম পাছত। এইযোৰ দেখিছে নহয়, বিৰাট ধুনীয়া হয়। এনেকৈ মাজত সৰু সৰু বুটা কৰা থাকিব। ছাইড পটিকেইটাও এনেদৰে মিনা কৰা থাকিব কাপোৰযোৰত। এইকেইটা হ'ব ছাইড পটিকেইটা হ'ব। এইকেইটা দেখিছে নহয়, এইকেইটা। আৰু কেইযোৰমান দেখাই দিছোঁ। এইযোৰ আছে পিংকত। এইযোৰো আছে পিংকত। অলপ ডিজাইনটো অলপ বেলেগ হয়, প্ৰত্যেকখিনি কাপোৰৰ ডিজাইনে বেলেগ বেলেগ হয়। এইযোৰ দেখিছে নহয় কিমান ধুনীয়া হয়। আৰু এইযোৰ দেখাই দিছোঁ হোৱাইটত। আৰু এইযোৰ দেখাই দিছোঁ। এনেকুৱা আৰু বহুতখিনি আছে, গোটেইখিনি আৰু নেদেখাওঁ আপোনালোকক। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব। আপোনালোকে অনলাইনো ল'ব পাৰিব আৰু মোৰ দোকানত আহিও ল'ব পাৰিব। মোৰ দোকানখন হৈছে লখিমপুৰ ঘিলামৰাত। অতি কম দামতে এইখিনি কাপোৰ আপোনালোকে মোৰ পৰা লাভ কৰিব। সেইকাৰণে যদি ভাল লাগে আপোনালোকে সোনকালে মোৰ লগত যোগাযোগ কৰিব। আৰু যোনসকলে শ্বেয়াৰ কৰি আছে তেওঁলোকে শ্বেয়াৰ কৰিয়ে থাকিব। মাজতে মই ভিডিঅ' দিয়া নাছিলোঁ, অলপ গা বেয়াও আছিলে, সেইকাৰণে দিয়া নাছিলোঁ। আৰু আপোনালোকে যদি মই আজিৰ পৰাতো দিব চাম আৰু কেইদিনমান দিম আৰু 2-3 দিন, যদি আপোনালোকে শ্বেয়াৰ কৰিব দেই।